নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এটা নতুন সুখবৰ দিবলৈ বিচাৰিছোঁ যে অৰুণোদয় আঁচনি সকলো মহিলাই পাব প্ৰতি মাহত 830 টকাকৈ। আপোনালোকে বন্ধুসকল পাবলৈ কি কৰিব লাগিব, কেনেকৈ এই ফৰ্মখন ডাউনলোড কৰিব লাগিব আৰু ফৰ্মখন ডাউনলোড কৰি কেনেকৈ ফিল আপ কৰি আৰু কি কৰিব লাগিব বন্ধুসকল, সকলো ডিটেইলছ আজি এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দিম বন্ধুসকল। ইয়াৰ কাৰণে বন্ধুসকল কি কৰিব, আপোনালোকে আজি ভিডিঅ'টো সম্পূৰ্ণৰূপে মোৰ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বন্ধুসকল। আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব বন্ধুসকল। মই ক্ৰম ব্ৰাউজাৰ ওপেন কৰিছোঁ। ওপেন কৰাৰ পিছত কি কৰিব বন্ধুসকল, আপোনালোকে এটা নিউ টেব ওপেন কৰি ল'ব। নিউ টেব ওপেন কৰাৰ পিছত চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব আছাম নিউ, ASSAMNEW আছাম নিউ লিখি পেলাই চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত বন্ধুসকল আপোনালোকে একেবাৰে ওপৰতে দেখিবলৈ পাব asamnew.com। ইয়াতে ক্লিক কৰিব বন্ধুসকল। ক্লিক কৰাৰ পিছত আপোনালোকে চাব এটা নতুন ইণ্টাৰফেচ খুলি গৈছে। ইণ্টাৰফেচটো খোলাৰ পিছত বন্ধুসকল কি কৰিব, আপোনালোকে একদম স্ক্ৰল ডাউন কৰি তলৰ পিনে গৈ থাকিব। স্ক্ৰল ডাউন কৰি গৈ থাকিব যোৱাৰ পিছত একদম তললৈ গুচি যাব। যোৱাৰ পিছত আপোনালোকে বন্ধুসকল দেখিবলৈ পাব এইটো ডাউনলোড লিখা হৈ আছে, এইটো চাওক বন্ধুসকল ডাউনলোড। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত কি হ'ব বন্ধুসকল, আপোনালোকে আৰু স্ক্ৰল ডাউন কৰি পেলাই চাব ক্লিক টু ডাউনলোড লিখা হৈ আছে, এইটো চাওক বন্ধুসকল ক্লিক টু ডাউনলোড। ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এটা নতুন ইণ্টাৰফেচ খুলিব বন্ধুসকল। আপোনালোকে দেখি আছে এটা নতুন ইণ্টাৰফেচ খুলি গ'ল। এতিয়া আপোনালোকে কি কৰিব, অলপ স্ক্ৰল ডাউন কৰি পেলাই আহি পেলাই বন্ধুসকল চাব ইয়াত এইটো আছাম অৰুণোদয় স্কিম এপ্লিকেশ্যন ফৰ্ম ডাউনলোড। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত কি হ'ব, ওপৰতে চাব আছাম অৰুণোদয় স্কিম এপ্লিকেশ্যন ফৰ্ম PDF। ইয়াত চাওক ছাইডত ক্লিক হিয়াৰ লিখা হৈ আছে, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত বন্ধুসকল আপোনালোকে এটা অপশ্যন আহিব, অপশ্যনটোত ডাউনলোড লিখা হৈ থাকিব, তাতে ক্লিক কৰিব লাগিব বন্ধুসকল। চাওক আপোনালোকে চাওক নেটৰ অলপ প্ৰব্লেম হৈ আছে বন্ধুসকল চাব এইটো চাওক বন্ধুসকল ডাউনলোড লিখা হৈ আছে। ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ৰিজম আহি যাব, ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ডাউনলোড ষ্টাৰ্টিং হৈ গ'ল, এতিয়া ডাউনলোড হৈ আছে বন্ধুসকল। এতিয়া আপোনালোকে কি কৰিব, ডাউনলোড এতিয়া হৈ গ'ল। এতিয়া আপোনালোক বেগত গুচি আহক। তাৰপিছত আপোনালোকে কি কৰিব বন্ধুসকল, ফাইল মেনেজাৰ ওপেন কৰিব। আপোনালোকৰ নিজৰ মোবাইলৰ ফাইল মেনেজাৰ ওপেন কৰাৰ পিছত ডকুমেণ্টছ লিখা হৈ আছে বন্ধুসকল, এইটো চাওক ডকুমেণ্টছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব বন্ধুসকল অৰুণোদয় স্কিম ওপৰতে হৈ আছে, আহি আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কি হ'ব, আপোনালোকে যিখন ফৰ্ম আপোনালোকে ডাউনলোড কৰিব বিচাৰিছিলে সেইখন ফৰ্ম বন্ধুসকল ডাউনলোড হৈ গ'ল। চাওক মোৰ ইয়াত ডাউনলোড হৈ গ'ল। সম্পূৰ্ণৰূপে 3টা পেজৰ এটা ফৰ্ম ডাউনলোড হৈছে বন্ধুসকল। চাওক ইয়াতে লিখা হৈ আছে অৰুণোদয় বন্ধুসকল, এইটো চাওক অৰুণোদয় লিখা হৈ আছে, এইটো অৰুণোদয়। এতিয়া কি কৰিব বন্ধুসকল, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। ফৰ্মখন আছামিছত আছে আৰু ইংলিছতো আছে, ইংৰাজীতো আছে। আপোনালোকে যিটো বুজি পায় সেইটো ভাষাতে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব বন্ধুসকল। ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকে কি কৰিব, ফৰ্মখন ফিল আপ কৰি আপোনালোকৰ গাঁও পঞ্চায়ত যিটো আছে সেই গাঁও পঞ্চায়তত গৈ আপোনালোকৰ ফৰ্মখন জমা দিব আৰু জমা দিয়াৰ পাছত গাঁও পঞ্চায়তৰ ফৰ্মখন একচেপ্ট কৰিব আৰু আপোনালোকৰ পইচাটো আপোনালোকৰ 830 টকাকৈ প্ৰতি মাহত সোমাই গৈ থাকিব। আশা কৰোঁ বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো ভালদৰে বুজিবলৈ পাইছে, কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব সম্পূৰ্ণৰূপে বুজিবলৈ পাইছে। ধন্যবাদ।